হে দোস্ত, ওয়েলকাম টু মহেন্দ্ৰছ ব্লগ। আজি আমি অলপ ফুৰিবলৈ আহিলোঁ আমাৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা গোলগঞ্জ ৰেলৱে ব্ৰিজলৈ। এইটো আমাৰ আজি এক্সকাৰ্ছন কয় একচুৱেলি, তাতে অলপ আহিলোঁ। তো ভাবিছোঁ এটা ব্লগ বনাই লওঁ নেকি, তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন হ'ল আমাৰ গোলগঞ্জৰ বিখ্যাত ৰেলৱে ব্ৰিজ, আৰু এইখন আছিল পুৰণা ৰেলৱে ব্ৰিজ। এইখন নতুনকৈ হৈছে, আৰু ইফালে এই মানুহো যায়। এইখন আছে আমাৰ এইটো নিচত আছে আমাৰ গংগাধৰ নদী কয়, এইটো গংগাধৰ নদী। এতিয়া পানী নাই অৱশ্যে, শুকাই গৈছে। এই চাহ এইবিলাক চৰ পৰিছে, আৰু এই চৰত বিভিন্ন ধৰণৰ খেতিও কৰে, আৰু ওচৰে চবৰে কেইটা ঘৰো আছে। আৰু এইটো ৰাস্তা দি গাড়ী মটৰ যায়। আৰু এই ব্ৰিজটো ভিউটো চাওঁ, বিদ্যা ইমান ভয় লাগিছে ওপৰৰ পৰা নামালৈ চাওঁ। মাই গড, ভালকে যাব লাগিব। এই মানুহ যাই আছে। এইটো হয় নদী হয়, আৰু ইয়াত গংগাধৰ নদীটো চাওক, এই পানীবোৰ তলত। এই চাওক, আমাৰ এই বন্ধুবোৰ ইফালে খোজকাঢ়ি আছে। এই চাওক কেনেকুৱা লাগছে। এইটো হ'ল আমাৰ গংগাধৰ নদী। এই চাওক, এই চাওক, এইটো হ'ল আমাৰ গংগাধৰ নদী। এইটো এতিয়া পানী চুটটো নাই, বানপানীৰ সময়ত পুৰা হয়। আৰু এইখন এইফালে ৰাস্তাটো চাওক, আৰু ইয়াৰে মাজেৰে ট্ৰেইন অহা যোৱা কৰি থাকে। আৰু এইবোৰ চাওক, আমাৰ বন্ধুবোৰ খোজকাঢ়ি আছে ব্ৰিজ চাবলৈ। চাই থাকক কিমান ডাঙৰ এইখন। 1.5 কিলোমিটাৰ হয়। আমি খোজকাঢ়ি আছোঁ, শেষেই নহয় যাই আছোঁ। চাওক আৰু মোৰ পিছফালে আছে মোৰ বন্ধু ক্লাছমেট ফাৰাদুল ইছলাম। হাই, কেনেকুৱা লাগিছে ব্ৰিজত আহি? বহুত ভাল লাগি আছে। জীৱনত প্ৰথমবাৰ আহিছো ইয়াত। এবাৰ গৈছো, মানে ট্ৰেইনেৰে গৈছিলো, কিন্তু হাতী অহা নাছিলো, খোজকাঢ়ি অহা নাছিলে। খুব ভাল লাগিছে, ভাল লাগে। এই দোস্ত, আজি আমি এনেকুৱা এখন জাগাত যাম, মানে কি ক'ম আৰু, ক'বলৈ একো নাই। আমি সকলোৱে ইণ্টাৰনেশ্যনেল মাৰ্কেটত যাই আছোঁ। হঠাৎ কৰি প্লেনিং কৰিছোঁ। আমি আচলতে আহিছোঁ গোলগঞ্জ ব্ৰিজ দেখিবলৈ, কিন্তু এতিয়া প্লেনিং কৰিলোঁ যে ইণ্টাৰনেশ্যনেল মাৰ্কেটখন চাই আহোঁ। ব্লগ চাই থাকক, আমি যাই আছোঁ গোটেইকেইটা বন্ধু একেলগে। যাই আছোঁ ইণ্টাৰনেশ্যনেল মাৰ্কেটলৈ। এইটো ৰাস্তা চাওক, ইমান ধুনীয়া। কেন্দ্ৰ এইখনে হ'ল ইণ্টাৰনেশ্যনেল বজাৰ। এতিয়াও আৰম্ভ হোৱা নাই। চাওক, ৰাখালপাট আহিলোঁ। এই ৰাখালপাটৰ ৰাস্তা।
এই চাওক ফাইনেলি আমি আহি পালোঁ ইণ্ডিয়া আৰু বাংলাদেশ বৰ্ডাৰত। এইটো চাওক ইণ্ডিয়া আৰু বাংলাদেশ বৰ্ডাৰত তোমাৰ এই ইণ্টাৰনেশ্যনেল দেশৰ সীমান্ত হয় আৰু এইখন হ'ল ব্ৰিজ। চাওক শেষলৈকে চাই থাকিব আৰু বহুত কিছু আছে চাব। পদ্মা নদীৰ ইলিশ মাছ আমাৰ ভাৰতৰ BSF ৰখি আছে বৰ্ডাৰত। এই চাই থাকিব। বাংলাদেশ বর্ডার এই আমার সুরক্ষা বাহিনী বাংলাদেশ বর্ডারত দ্বিতীয়খন ব্রিজ এইখন আমার BSF ক্যাম্প। আমি আহি পালোঁ ফাইনেলি বাংলাদেশ বৰ্ডাৰত। এইখন হ'ল আমাৰ গেটৱে। মই গোটেইকেইটা আহি পালোঁ টোটৰে। বাইদেউ বাইদেউ বাংলাদেশ বৰ্ডাৰত আহি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, আজি প্ৰথম আহিলো। আপোনাক কেনেকুৱা লাগিছে? ভাল লাগিছে, আজি আমি প্ৰথমবাৰৰ বাবে ইয়াতে আহিছো। তোমাক লাগিছে কেনেকুৱা? কওক কওক অক্ষয় মইতো কেতিয়াও ইয়াত অহা নাই, আজি জীৱনৰ প্ৰথমবাৰ আহিলো। এই ফ্ৰেণ্ড বিলাকৰ লগত কৰি লৈ আহিলে আৰু কি ক'ম আৰু বহুত বহুত ধন্যবাদ দিছো চবকে। বহুত বহুত ভাল লাগিছে। চাওক এইটো গৈছে গোলগঞ্জ বাজাৰ। ইফালে এই বৰ্ডাৰৰ ওচৰত আছে এই যিমান দূৰ যায় আৰু ইফালে গৈছে ছত্ৰচাল বৰ্ডাৰৰ ওচৰে ওচৰে। এতিয়া আমি ঘৰলৈ উভতি যাই আছোঁ। এয়া মন্দিৰ চাওক BSF চৌকি মোৰ বাংলাদেশ বৰ্ডাৰৰ এই গেটৱে পাছ হয় এইফালে মানুহ অহা যোৱা কৰে। এই যে আমি এতিয়া যাই আছোঁ গোলগঞ্জ ব্ৰিজৰ মাজেদি। ই চাওক লাইন ধৰি আছে, সকলোৱে ভয় খাই আছে একদম। কি ক'ম আৰু নকওঁ। এই যে জগদীশ ইফালে আছে আৰু চাওক আমি ইয়াত আহি পালোঁ। ইয়াত আৰু অলপমান কেইটা ফটো চটো উঠি যাম। চাওক মোৰ বন্ধুবোৰে এতিয়া ফটো উঠি আছে। এইফালে চাওক এই কোনে কি যে পোষ্ট দিব কি ক'ম আৰু। এই চাওক কি ধৰণৰ ফটো উঠি আছে আৰু বহুত ধৰণৰ। এই চাওক ব্ৰিজৰ ওপৰত মানে ভিউটো ভাল আহে ন, সেইকাৰণে ফটো উঠি আছে। এতিয়া 1টা বাজিল, এতিয়া আমি যাম। তো ফ্ৰেণ্ডছ আজিলৈকে ইমানেই। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো শ্বেয়াৰ কৰিব। ধন্যবাদ। বাই বাই গাইজ। বাই 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 বাই। থেংক ইউ ফৰ ৱাচিং।